স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মাৰ্গাৰেটাৰ বিধায়ক ভাস্কৰ শৰ্মালৈ ভাস্কৰ ফেন্স ক্লাবৰ শুভেচ্ছা জ্ঞাপন। সমগ্ৰ দেশে আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপিত কৰিছে। ব্যতিক্ৰম নহয় মাৰ্গাৰেটাও। মাৰ্গাৰেটাতো স্বাধীনতা দিৱসক লৈ উলহ মালহ পৰিৱেশ। আজি পুৱা মাৰ্গাৰেটাৰ বিধায়ক ভাস্কৰ শৰ্মাই নিজৰ বিধায়ক কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে বিধায়কৰ অনুৰাগী মঞ্চ ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ তৰফৰ পৰা সমষ্টিবাসীৰ বাবে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে বিধায়কগৰাকীক শুভেচ্ছা জ্ঞাপন কৰা হয়। বিধায়ক ভাস্কৰ শৰ্মাক এটি অশোক স্তম্ভ, এখন ৰাষ্ট্ৰীয় পতাকা আৰু এটি পাগুৰিৰে শুভেচ্ছা জনোৱা হয়। উক্ত অনুষ্ঠানত ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ উপদেষ্টা ললিত গোস্বামী, দিলীপ দত্ত, ফেন্স ক্লাবৰ বিষয়ববীয়া ক্ৰমে বিউটি দাস, মৃদুল শইকীয়া, বিধায়ক প্ৰতিনিধি দিছেন টিপমীয়া, পৌৰপতি আনন্দ কুমাৰ শৰ্মা, উপ পৌৰপতি ৰাজলক্ষ্মী দেৱী, বিজেপিৰ দলৰ ব্লক মণ্ডলৰ সভাপতি ভৱেশ দত্ত, মাৰ্গাৰেটা জিলা পৰিষদৰ সদস্যা নিভাজ্যোতি ফুকনসহ বিজেপি দলৰ বহুসংখ্যক দলীয় কৰ্মকৰ্তা লগতে মাৰ্গাৰেটাৰ স্থানীয় ৰাইজ উপস্থিত থাকে। মেছেজ দিবলৈ একচুৱেলি বাকী নাই, কিয়কি যোৱা ৮ তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী চলি আছে স্বাধীনতা দিৱস উপলক্ষে। গতিকে সমূহ মাৰ্গাৰেটাবাসী ৰাইজক মই স্বাধীনতা দিৱসৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকে ঘৰে ঘৰে তিৰংগা যাতে লগায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আচলতে আজি স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবৰ্ষ বিশ্বতে পালন কৰা হৈছে। গতিকে মই ভাবোঁ যি ধৰণে উলহ মালহেৰে এই স্বাধীনতা দিৱসটো উদযাপন কৰিছে, ভাৰতবৰ্ষ তৃতীয় স্থানত যাবলৈ সম্ভৱ হৈছে যেন লাগে। গতিকে আজি আমি ভাবিব পাৰিছোঁ যে ভাৰতবৰ্ষ যে তৃতীয় স্থানত যাব, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি 3টা দিনৰ আগত যিটো তেখেতে আগ্ৰহেৰে প্ৰকাশ কৰিছে, সেইটো সত্যত পৰিণত হ'বলৈ গৈ আছে বুলি ভাবোঁ। আমাৰ ফেন্স ক্লাবে বিভিন্ন সময়ত মাৰ্গাৰেটাত যথেষ্ট উন্নয়নমূলক কামৰ লগত জড়িত হৈ আছে আৰু ভৱিষ্যতেও জড়িত হৈ থাকিব। দেশে ভাৰতবৰ্ষে আজি ৭৭তম স্বাধীনতা দিৱস পালন কৰাৰ এই মুহূৰ্তত আমি ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ তৰফৰ পৰা ভাস্কৰ শৰ্মা দেৱক মাৰ্গাৰেটাৰ জনপ্ৰিয় বিধায়ক, তেখেতক কৰ্মস্পৃহা আৰু আগবাঢ়ি যাবৰ কাৰণে আমি ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱা হৈছে আৰু আমি আশা ৰাখিম তেখেতে অনাগত দিনবিলাকত তেখেতৰ কৰ্মৰে মাৰ্গাৰেটা যাতে অসমৰ ভিতৰত এটা সুন্দৰ সমষ্টি হিচাপে জিলিকি উঠে, তাৰে আমি আশা ৰাখিছোঁ। আজি আমি 1947 চনত 15 আগষ্টত ভাৰত স্বাধীনতা দিৱসত যিখিনি আমাৰ শ্বহীদ হৈছিলে সেইখিনি লৈ আমি আজি এই 15 আগষ্টৰ দিনটোত প্ৰথমতে শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আজি ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ পিনৰ পৰা যিটো কাৰ্যসূচী আমাৰ জনপ্ৰিয় বিধায়কৰ উপস্থিতিত আমি বিভিন্ন ধৰণে পালন কৰিবলৈ হাতত লৈছোঁ আৰু ইয়াতে আমাৰ জনপ্ৰিয় বিধায়কজনক মাৰ্গাৰেটাবাসী ৰাইজৰ হিয়াৰ আমত তেখেতে সকলো জাতিক যি ধৰণে সমন্বয়ৰ ভিতৰত ৰাখি মাৰ্গাৰেটাত এটা বিপুল সঁহাৰি আনিছে সকলো জাতিৰ মাজত, সকলো জাতিৰ সমন্বয়ৰ মাজত। তেখেতক আমি ফেন্স ক্লাবৰ পিনৰ পৰা অশেষ ধন্যবাদ দিছোঁ আৰু ফেন্স ক্লাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈ ভাস্কৰ শৰ্মাৰ ফেন্স ক্লাবে সামূহিকভাৱে বহুতো প্ৰচাৰ আমি চলাই আছোঁ আৰু ভৱিষ্যতেও যাতে আমাৰ এই জনপ্ৰিয় বিধায়কজনক আমি সকলো দিশতে সম্পূৰ্ণভাৱে সকলো কামতে সহায় সহযোগ কৰি আমি ভৱিষ্যতলৈ আৰু আগুৱাই নিব পাৰোঁ, সেইটোৱে আমাৰ কামনা।